গোৱালপাৰা জিলাত ৰাভা হাছং নিৰ্বাচনৰ প্ৰচাৰত অংশ ল'বলৈ মই দুধনৈত আহিছিলোঁ। ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টি আমি দুইটা দলে একেলগ হৈ নিৰ্বাচন খেলিছোঁ। প্ৰথমবাৰৰ বাবে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনত সুন্দৰভাৱে অৱতীৰ্ণ হৈছে। প্ৰতিটো জাতি জনগোষ্ঠী ৰাভা, বড়ো, গাৰো, কোচ ৰাজবংশী, অসমীয়া ভাষী, বঙালী ভাষী সকলো লোক আজি একেখন মঞ্চত একত্ৰিত হৈছে। মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে আমাৰ সভাপতি দিলীপ শইকীয়া আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ নেতৃত্বত আমি বিপুল ভোটত বিজয়ী হ'ম। ইতিমধ্যে তিনিটা সমষ্টিত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ আৰু নিৰ্বাচন হ'বলগীয়া 33টা সমষ্টিটো আমি চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হ'ম। ৰাভা হাছং এলেকাৰ যিখিনি জনসাধাৰণ আছে তেওঁলোকৰ জাতি মাতি ভিত্তি ছেভ আছে, কিন্তু এলেকাৰ বাহিৰৰ যিটো সংকট আছে কি ক'ব? চাওক, গোৱালপাৰা জিলাৰ ৰাইজৰ বাবে যথেষ্টখিনি সমস্যা আছে। ইয়াৰ ফৰেষ্ট, ইয়াৰ ৱেটলেণ্ড বিভিন্ন ব্যক্তিয়ে আহি দখল কৰিছে আৰু আমাৰ জনজাতীয় থলুৱা লোকৰ অধিকাৰ বহুখিনি কাঢ়ি লৈ যোৱা হৈছে। আমি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক এটা সাংবিধানিক স্বীকৃতি দিব বিচাৰোঁ যাতে তেওঁলোকে নিজৰ মাটি বাৰী ৰাখিব পাৰে আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বাহিৰৰ অঞ্চলবিলাকতো যোৱা 5 বছৰত আমি যথেষ্ট কাম কৰিছোঁ। 4 বছৰত বহুবিলাক এভিকশ্যন হৈছে, নতুন মানুহ অহা এক প্ৰকাৰ বন্ধ হৈছে। মই ভাবোঁ যে আমি এনেকৈ কাম কৰি গৈ থাকিলে অসমখনক আমি সুৰক্ষিত কৰিব পাৰিম। কংগ্ৰেছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত 1995ত চুক্তি হৈছিলে। 2013লৈকে তেওঁলোকে নিৰ্বাচনেই নকৰিলে। হাইকোৰ্ট গৈ নিৰ্বাচন কৰিবলগীয়া হ'ল। 24জন লোকক গুলীয়াই হত্যা কৰা হৈছিল। কিন্তু আজি আপোনালোকে বিজেপি দলত চাওক যে পঞ্চায়ত ইলেকশ্যনৰ আগতেই মই ৰাভা হাছঙৰ নিৰ্বাচন পাতি দিছোঁ। তাৰমানে বিজেপি জনজাতীয় লোকসকলৰ অধিকাৰৰ কাৰণে আমি কিমান সচেতন। মোকো কৈছিলে যে পঞ্চায়তৰ পিছত পাতোঁ ৰাভা হাছং। মই বোলো নহয়, মই এদিনৰ কাৰণেও চৰকাৰী অফিচাৰ নবহাওঁ। সেইটো হ'ল আমাৰ কমিটমেণ্ট আৰু সেইকাৰণে আপোনালোকে দেখিছে যে আজি বড়ো, গাৰো, ৰাভা, বঙালী ভাষী, অসমীয়া ভাষী, কোচ ৰাজবংশী, হাজং সকলো অনুসূচিত জাতি সকলো লোক আজি একত্ৰিত হৈছে আমাৰ মঞ্চখনত। গোৱালপাৰা মেডিকেল কলেজৰ কাম মই এই বছৰতে আৰম্ভ কৰিম আৰু ইতিমধ্যে জিলা অসামৰিক হস্পিটেলখন আমি শ্বহীদ নিধানুৰাম ৰাজবংশীৰ নামত উৎসৰ্গিত কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনটো যিহেতু ইয়াতো হ'ব, তাৰপিছতে তাৰ লগতে 2026ৰ নিৰ্বাচন আছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত যিকেইটা সমষ্টি আছে সেইকেইটা সমষ্টি কেনেকুৱা হ'ব? আমাৰ ৰাভা হাছঙৰ লগত আমাৰ এটা বহুদিনীয়া সিদ্ধান্ত আছে যে MLA ইলেকশ্যনত আৰু MP ইলেকশ্যনত বিজেপিক তেওঁলোকে সমৰ্থন কৰে, পদুমৰ চিন থাকে। কেতিয়াবা ৰাভাৰ পৰাও আমি তেওঁলোকৰ বিষয়ববীয়াসকলক বিজেপিত টিকট দিওঁ। আমাৰ এইটো এটা বহুদিনীয়া সিদ্ধান্ত আছে যে বিধানসভা, লোকসভাত বিজেপি আৰু আন নিৰ্বাচনবিলাকত TV চিনতো ইলেকশ্যন খেলা যায়। সেইকাৰণে আমাৰ আৰু টংকেশ্বৰ ৰাভাত আমাৰ বুজাবুজি বিজেপিৰ লগত ময়ো যোগদান কৰাৰ বহুত আগৰ। এইটো আটাইতকৈ পুৰণা বুজাবুজি আৰু এই বুজাবুজিটো আজিও অক্ষুণ্ণ আছে আৰু ভৱিষ্যতে অক্ষুণ্ণ থাকিব। লাহে লাহে চাওক, প্ৰথমতে ইয়াত এটাও নাছিলে, এতিয়াতো বকো এক প্ৰকাৰ উদ্ধাৰ হ'ল, পশ্চিম গোৱালপাৰা উদ্ধাৰ হ'ল, দুধনৈ সুৰক্ষিত হ'ল। গতিকে এজন মানুহে যিমান কোবাব পাৰি সিমানে কোবাব পাৰিম। গতিকে 4 বছৰত যিমান কৰিব পাৰি সিমান কৰিছোঁ। মাজে মাজেতো মোক বেয়াও পাই যায় দিলুৱাৰৰ এগেইনষ্টত যুঁজি থকাৰ কাৰণে, কিন্তু আমিতো ক'তো হাৰ মানা নাই। য'তে ক'ৰবাত দিলুৱাৰ পাইছোঁ, ক'ৰবাত কিবা পাইছোঁ, যোনে বেয়া কাম কৰিছে সমালোচনাৰ মাজতো আমি আমাৰ কাম কৰি গৈ আছোঁ। ক'তো জিৰণি লোৱাই নাই। মাটি ভেটি সুৰক্ষিত আমি কৰি ঠিক। আজি আমাৰ বাবে আটাইতকৈ আনন্দিতৰ কথা যে অসমৰ ইছলাম ধৰ্মী সমাজখনেও আজি বিজেপিক বুজি পাইছে। চামুগুৰিৰ ইলেকশ্যনৰ ৰিজাল্টে কি প্ৰমাণ কৰে
যে সকলোৱে বুজি পাইছে যে এওঁলোকে ভালৰ লগত ভালেই থাকিব আৰু ভালৰ লগত কোনো অসুবিধা নাই। আমাৰ অসুবিধা কাৰ লগত? ভুৱা সাংবাদিক। আমাৰ অসুবিধা কাৰ লগত? ড্ৰাগছ বেপাৰী। আমাৰ অসুবিধা কাৰ লগত? কোনোবাই মাটি দখল কৰে, কোনোবাই আমাৰ ছোৱালীক লাভ জেহাদ কৰে, তেতিয়াহে আমাৰ অসুবিধা। নহ'লেতো চবেই অৰুণোদয়, চবেই মহিলা উদ্যমিতা, চবেই নিযুত মইনা। আমিতো সবকা সাথ সবকা বিকাশ। অখিল গগৈয়ে আজি তেওঁ সংবাদ মেল দিছে আৰু অৰুণোদয়ৰ কথা কৈছে যে অৰুণোদয়ত কিছুমান পাবলগীয়া মানুহে নাই পোৱা। প্ৰথম এইটোৱে যে মই অখিল গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেওঁ অৰুণোদয় আঁচনিটোক সমৰ্থন কৰিছে। আৰু যিসকল দুখীয়া মানুহে পোৱা নাই তালিকাখন ডিচিক দিলেই হ'ল। আজি ঘিবলি ষ্টুডিঅ' বুলি সকলোৱে আপোনালোকে ব্যৱহাৰ কৰিছে। এইটো এটা নতুন ট্ৰেণ্ড হয়, ট্ৰেণ্ডি হৈ থাকিব লাগে য়ং জেনেৰেশ্যনৰ লগত। গতিকে ঘিবলি ইজ এ নিউ ট্ৰেণ্ড। গতিকে আমি ট্ৰেণ্ডৰ লগত যাব লাগে যাতে ইউথেও সদায় আমাৰ লগত কানেক্ট হৈ থাকিব পাৰে। চাওক, মই কাৰো বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পক্ষপাতি নহয়। মোৰ কথাটো হ'ল যে সাংবাদিকতাটো এটা পবিত্ৰ বৃত্তি, ইয়াৰ লগত মিক্স হ'ব নালাগে, ইমানেই কথা, বাকীটো একো কথা নাই। যদি আমি সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰোঁ, মোৰ বিৰুদ্ধে আজিৰ পৰা লিখা নহয়, 2001 চনত মই মন্ত্ৰী হোৱা দিনাৰ পৰাই মোৰ বিৰুদ্ধে লিখি আছে। কিন্তু মোৰ বিৰুদ্ধে লিখা সাংবাদিকৰ ঘৰতো মই নিজে যাওঁ। বেমাৰ আজাৰ হ'লে তেওঁলোকৰ লগত থাকোঁ, ঘৰৰ বিপদ হ'লে তেওঁলোকৰ লগত থাকিব চেষ্টা কৰোঁ। কিন্তু যদি সাংবাদিক হৈ মই সাংবাদিকতাৰ বাহিৰৰ কাম কৰোঁ, তেতিয়াহ'লেতো আইন সকলোৰে সমান। মই যদি আজি মুখ্যমন্ত্ৰী হৈ কাৰোবাৰ মাটি দখল কৰিব যাওঁ, মোকোতো এৰেষ্ট কৰিব ন পুলিচে। গতিকে আইন সকলোৰে ক্ষেত্ৰত সমান। কিন্তু মই এইটো কথা বিশ্বাস কৰোঁ যে বিজেপি এটা চৰকাৰ যোনে আমাৰ এগেইনষ্টত